নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ আমাৰ ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'ত এজনী ছোৱালীৰ গৰম হৈ থকা বুজখন কেনেদৰে কাৰ হতুৱাই ঠাণ্ডা কৰিব জানিবলৈ ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। মোৰ নাম পলি। 5 বছৰমানৰ আগৰ কথা। মই তেতিয়া উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ ছাত্ৰী। আমাৰ ঘৰত মই আৰু মা দেউতা নগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক। মই এজনী ক'বলৈ গ'লে বৰ ধুনীয়া ছোৱালী। ওখই 5 ফুট 2 ইঞ্চি, কাণপুৰাৰ দৰে নিতম্ব মহহাল টপিনা, 36 ইঞ্চিৰ চাইজৰ ব্ৰা পৰিহিত। মই এজনী যদি ক'ৰবালৈ ওলাই যাওঁ, বাটৰ ডেকাই ৰলাগি চাইছিল। সেই চাউনীত কাৰোবাৰ আছিল ৰূপতা, কাৰোবাৰ মমতা আৰু কত যে কি বুজাব ভাষা নাই। কিছুমান ডেকাৰ ল'ৰাৰ চাউনীবোৰত গাটো শিৱৰাই যায়ও, যেন খায়ে পেলাব একেবাৰে। ঘৰত আহি মনত পেলাও আইনাখন চাই কোনটো ল'ৰাইক মোলৈ কেনেদৰে চাইছিল। মোক দেখি চাগে খুব চুদিবলৈ মন যায় দেখি ইহি ভাবি মোৰ পেণ্টি টিকি যায় উত্তেজনাত। বাথৰুমলৈ গৈ আঙুলি মাৰো বুজখনত। পুষ্পাপিতা হোৱাৰ আগৰ পৰাই লগৰীয়াৰ মুখত শুনিছিলোঁ চুৱাচুদিৰ কথা। শুনা দিনা ইমান চেক্স উঠিছিল যে কৈ বুজাব নোৱাৰোঁ। মোৰ বয়সৰ লিনাই এদিন কৈছিল, ঐ এটা কথা জাননে নাই? কি? চুনাচুদিৰ কথা। কি চুনাচুদি? ল'ৰাবোৰৰ যে বাৰীডাল আমাৰ এই প্ৰস্ৰাৱ কৰা বুজখনত ভৰাই ওলোৱা সোমোৱা কৰা। ধেত কি বাজে কথা কওঁ। সঁচা কথাও ইমান ভাল লাগে নহয়, পিছত কৰিলে গম পাবি। নকৰোঁ দে এইবোৰ কেতিয়াও। নকবি আৰু কাকো। মোক ৰমেনদাই কৰিছে, তই গাভৰু হৈ ল, তোকো কৰিবলৈ ক'ম। গাভৰু হ'লেহে কৰি ভাল লাগে। কিনো কথা কওঁ, মই আজি মাক সুধি চাম। উচুপ খাই লিনাই মোৰ মুখত সোপা দি কৈছিল, ঐ মাৰক নকবি মূৰ্খ, গালি দিব। মায়েৰে বাপেৰেতো কামটো কৰি থাকে ৰাতি তোক জনাই জানো? ধেত মাহঁতে কিয় কৰিব আকৌ এনে কাম? কৰে মূৰ্খ। ৰাতি সাৰে থাকি টোপনিৰ ভাও জৰি গম ল'বিচোন। তাই মোক গোটেই কথাবোৰ বুজাইছিল এফালৰ পৰা। দুপৰীয়া আমাৰ ঘৰটোত সেই সময়ত কোনো নাছিল। মোক বুজাই তাই নিজৰ ফ্ৰকটো খুলি বুকুখনো দেখাই দিলে। মোৰ কথা তাই কৈছিল যে তই চিন্তা কৰিব নালাগে, সময়ত সকলো হৈ গৈ থাকিব। তাৰ দুদিনমান পিছতে এদিন ৰাতি টোপনিৰ ভাও জৰি থাকোঁতে গম পালোঁ দেউতাই মাক চুলেতো। লিনাক পিছদিনা কলত তাই হাঁহিলে আৰু ক'লে, এতিয়া মাৰ বাপেৰক মা নিদিলি কেলেই? মই কওঁতে যে মাৰক সুধিম বুলি কৈছিলা, মই নামাতিলোঁ। তাৰ এমাহ পিছতেই মই প্ৰস্ফুট হৈছিলোঁ। লিনাৰ লগত মোৰ যৌন কথা বাৰ্তা হৈ থাকিল যদিও বেছি দিন হ'বলৈ নাপালে, কাৰণ আমাৰ দেউতাৰ ডিব্ৰুগড়লৈ ট্ৰান্সফাৰ হৈছিল মই গাভৰু হোৱাৰ 1.5 মাহমানৰ পাছতেই। একেদিনত লিনাৰ লগত পৰ্ণ ভিডিঅ' মনে চাইছিলোঁ। দুদিন তাইৰ ঘৰৰ পৰা লুকাই অনা বায়েকৰ মোবাইলটোৰে। তাইৰ বুজখন ৰমেনদাৰ চোপা আৰু তাইও ৰমেনদাৰ বাৰীডাল চোপাৰ কথা বিশ্বাস কৰিবলৈ টান পাইছিলোঁ। যদিও পৰ্ণ ভিডিঅ'ত সেইবোৰ দেখি পগলা হৈ গৈছিলোঁ। কেতিয়ানো মোৰো বুজখনত কাৰোবাক মুখ দিয়াম, কেতিয়ানো চুদাম বুলি আইচক্ৰীমৰ দৰে কাৰোবাৰ বাৰীডাল খুব চুহিবলৈ ইমানেই যে মন গৈছিল কি ক'ম। ভাবিবলৈনো ৰমেনদাৰ হতুৱাই চুদাম লিনাক লৈ। পিছে দেউতাৰ বদলি হৈ আশাত চেঁচাপানী পৰিল। দেউতাকৰ বদলি হোৱাৰ পাছত লিনাৰ লগৰজনীয়ে কাৰ হতুৱাই চুদাব? তাৰ গৰম হৈ থকা বুজখন কোনে ঠাণ্ডা কৰিলে জানিবলৈ নেক্সট পাৰ্ট অপেক্ষা কৰক আৰু এই ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।